নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ অন্য এখন গাহৰি ফাৰ্মত। প্ৰথমে আপোনাক ফাৰ্মখন দেখাই লওঁ, তাৰপিছত গোটেই কথাখিনি আপোনালোকক কৈ আছোঁ। আহক। ফাৰ্মখন আপোনালোকে দেখিব পাইছে, এইখনে ফাৰ্ম ধুনীয়াকৈ বনাইছে। পাকা নহয় কিন্তু কেঁচা হয়, মানে কম খৰচত তেওঁ গাহৰিখিনি তেনেকৈ প্ৰতিপালন কৰি আছে। এয়া পোৱালি দেখিছে, এইফালে এটা এনেকৈ বান্ধি থৈ দিছে, চাৰিওফালেও সেই তেনেকৈ বান্ধি থৈ দিছে। এই পোৱালিটো বয়স বৰ্তমান 4 মাহ হৈছে। হেমচিয়াৰ হয় জাতটো। এইটো সেই তাৰ একেলগৰ পোৱালিয়ে। আপোনালোকে ফাৰ্মখন চিষ্টেমটো আপোনালোকে এবাৰ চাওক। এই চিষ্টেমটো আপোনালোকে যদি কম খৰচত আপোনালোকে ফাৰ্মিং কৰিব বিচাৰে নতুনকৈ, প্ৰথমে আপোনালোকে পাকাৰে যদি বনাবলৈ তেনেকৈ টকা পইচাৰ ধৰি লওক অসুবিধাও যদি হয়, আপোনালোকে প্ৰথমে এনেকৈ কেঁচাকৈও ৰাখিব পাৰিব, একো অসুবিধা নাই। ধুনীয়াকৈ বেৰ দি পেলাই এইজনী দেখা পাইছে, এইজনী পোৱালি এই পোৱালি আছে 11টা টোটেল। এইজনীৰ পৰাই তেওঁ ফাৰ্মখন ষ্টাৰ্ট কৰিছিলে। এইজনীয়ে প্ৰথম গাহৰি আছিলে। তাৰপিছত এইজনীৰ পৰাই বৰ্তমান এইফালেও পোৱালি আছে, চাওক এইফালে ফাৰ্মখন দেখা পাইছে। এইজনী গাহৰিৰ পৰাই কিন্তু এইখন ফাৰ্ম এনেকৈ ধুনীয়াকৈ বনাই লৈছে। সিফালে এই আৰু এজনী আছে, চাওক। এই পোৱালি বৰ্তমান 2 মাহ পাৰ হৈ গ'ল। পোৱালিখিনি ছেপাৰেট কৰি দিলে। তাই পোৱালিখিনি এইখিনি পোৱালি বৰ্তমান এই পোৱালিখিনি বয়স 2 মাহত ভৰি দিলে। আৰু ইয়াৰ বৰ্তমান কেইটা পোৱালি আছে? 2টা, 3টা, 5টা, 6টা, 7টা, 10টা আছিলে বোলে, আৰু 3টা বিক্ৰী কৰি দিলে। এই নেটটো চাওক, এই এনেকুৱা নেটো আপোনালোকে ফিটিং কৰি লগাব পাৰিব। মুকলি হৈ থাকিব, হাৱা বতাহ ধুনীয়াকৈ সোমাই থাকিব পাৰিব। এই পোৱালিকেইটাৰ বয়স বৰ্তমান 5 দিন হৈছে। 25 তাৰিখে দিছিলে এজনীয়ে মাক। আপোনালোকে দেখা পাইছে ফাৰ্মখন কেঁচা হয়। আৰু এটা বস্তু আপোনালোকে দেখিছে, তাইক বান্ধি থৈ দিছে। বান্ধি থোৱাৰ কাৰণ ধৰি লওক কেঁচা ৰুমটো লেতেৰা হৈ গ'লে আকৌ ধৰি লওক মুকলিলে ধুনীয়াকৈ উলিয়াই দিব পাৰে। আকৌ বেলেগ এক্সট্ৰাকৈ ৰুম সিফালে আছে। যদি এইটো ৰুম ধৰি লওক কিবা কাৰণত লেতেৰা হয়, সেই ৰুমটোলৈ তাইক ট্ৰেন্সফাৰ কৰি দিয়ে। তেনেকুৱা এটা ছিষ্টেমত মানে তেওঁ ৰাখিছে। একেবাৰে কম খৰচত যদি আপোনালোকে ফাৰ্মিং কৰিব বিচাৰে নতুনকৈ, এনেকুৱা কৰিলেও বেয়া নহ'ব। ধৰি লওক ইয়াত বৰ্তমান আছে, ধৰি লওক সেইফালে 2টা ৰুম আছে, এইফালে 3টা, 4টা, 5টা, 6টা ৰুম আছে। এই 6টা ৰুমৰ ভিতৰত আপোনালোকে যদি সম্পূৰ্ণকৈ পাকা কৰিব নোৱাৰিলেও, ধৰি লওক প্ৰথমে আপোনালোকে এনেকৈ বনাই লওক। বনাই লৈ আপোনালোকে 3-4জনীমান গাহৰি আনি লওক। যেতিয়া পোৱালি দিব, তাৰ পোৱালি বেচি পেলাই আপোনালোকে লাহে লাহে গোটেইকেইটা ৰুম একেলগে নালাগে, আপোনালোকে এটা এটাকৈ আপোনালোকে পাকা কৰিবলৈ আৰম্ভ কৰক। অসুবিধা একো নাই, চলি থাকিলেই হ'ল। দেখা পাইছে ফাৰ্মখন। দানাৰ ক্ষেত্ৰৰ কথা, দানা ইয়াত তেওঁলোকে দানা বৰ্তমান খুৱাই আছে কচুৰ লগত। তেওঁ এড কৰি আছে তুঁহ গুড়াটো, আৰু লগতে যিটো পালিচৰ গুড়াটো পায়, সেই পালিচৰ গুড়াটো এড কৰি আছে। পালিচৰ গুড়াৰ লগত আকৌ যিটো কিনা দানা পায়, কিনা দানাটো লগতে তেওঁ মানে এড কৰি দিয়ে। যেতিয়া ডেক্সিত সিজোৱাৰ পিছত মানে গোটেইখিনি বস্তু মিক্সিং কৰি তেওঁ তেনেকৈ বৰ্তমান চলাই আছে। মানে কম খৰচত আৰু আপোনালোকেও তেনেকৈ কৰিব পাৰে। কচু নাথাকিলেও ধৰি লওক বেলেগ কেঁচা বস্তু দিব পাৰে, যিখিনি
কলগছ হওক বা তেনেকুৱা জাতীয় জাতিলাও এনেকুৱা চবতে ধৰি লওক কচুটোতো পোৱা নাযায়। আমাৰ ইয়াত বাৰু কচুটো অভাৱ নাই, ইয়াত কচু পায় আৰু গাহৰিৰ প্ৰধান খাদ্যটো কচু বুলিয়ে জনা যায়। আপোনালোকে এই দানা দেখা পাইছে, দানাটো এনেকৈ ধুনীয়াকৈ বনাই থৈছে। ইয়াত ভাত আছে, ইয়াত মিক্সিং কৰিছে তেওঁ ভীমকল আৰু যিটো ভীমকলৰ গা গছডালৰ যিটো ভিতৰৰ অংশ ইয়াতে মিক্স কৰি থৈছে তেওঁ। একেবাৰে ফিনিচিং টাইমত তেওঁ এই দানাটো যেতিয়া দিব, এই দানাটো দিওঁতে এইটো আপোনালোকে দেখা পাইছে, এইটো কিনিবলৈ পায়, এইটো ফিডটো, এইটো গ্ৰ'ৱাৰ ফিড হয়। এই ফিডটো তেওঁ এই দানাটোৰ লগত মিক্স কৰি দি দিয়ে। এই দানাটো আপোনালোকে এই দানাটো বিশেষকৈ দিবলৈ নাপাহৰিব, এই দানাটো দিবই। ফাৰ্মখন দেখা পাইছে কিমান দীঘল, 6টা ৰুমৰ ফাৰ্ম টোটেল। ওপৰত টিং লগাই দিছে আৰু এইফালে বেৰা চেৰা দি দিছে আৰু বাঁহেৰে ধুনীয়াকৈ, মানে পোৱালিখিনি ওলাই যাব নোৱাৰাকৈ ধুনীয়াকৈ দি দিছে। আপোনালোকেও এনেকৈ ধুনীয়াকৈ দি দিব পাৰিব পোৱালিখিনি ওলাই যাব নোৱাৰাকৈ। লাহে লাহে এটা দুটাকৈ আপোনালোকে ধৰি লওক ইয়াত 6টা ৰুম আছে, এটা এটাকৈ ৰুম আপোনালোকে প্লাষ্টাৰ কৰি গৈ থাকিব লাহে লাহে, একেলগে নহ'লেও। ৰুমকেইটা তেওঁ বহুত ডাঙৰ ডাঙৰকৈ বনাই লৈছে, খুব ধুনীয়াকৈ। পোৱালিখিনিয়ে ধুনীয়াকৈ গাখীৰ খাই আছে। এইজনীয়ে 3 বান দিলে এতিয়ালৈকে, এই বানৰ সৈতে 3 বান আৰু 3 বানত ভৰি দিছে তাই। তেওঁ এনেকৈ বৰ্তমান ধুনীয়াকৈ চলাই আছে ফাৰ্মখন। পাকা কৰা নাই বৰ্তমান, তেওঁ পাকা কৰিব। সেই পোৱালিকেইটাও দেখাই আছোঁ, এই পোৱালিকেইটাও তেওঁ বেচিব, 3টা বেচিলে বোলে। ফাৰ্মখন দেখিছে এনেকৈ বনাই লৈছে ধুনীয়াকৈ, নেট চেট দি পেলাই ধুনীয়াকৈ। এইজনী দেখা পাইছে, এইজনী পোৱালি 2 মাহৰ পোৱালি আগত আপোনাক দেখাইছিলোঁ। একেবাৰে ছাইডত যিখিনি পোৱালি আছিলে সেইখিনি পোৱালি মাক আছিলে, এইজনীয়ে মাকে। তাইৰ চেহেৰাটো আপোনালোকে দেখিবলৈ পাইছে, চেহেৰাটো অলপ বেয়াই, কিন্তু চেহেৰাটো বেয়া হোৱাৰ কাৰণটো বেলেগ একো নহয়, পেলু, দাঁতকেইটা কৰচি আছে তাই। তো আপোনালোকে যদি গাহৰি পোহে তো এই ক্ষেত্ৰত আপোনালোকে বিশেষ অলপ গুৰুত্ব দিব, কিয় পেলুৰ কাৰণে, যিবিলাক হয়তো পেলুৰ কাৰণে হয়, প্ৰথম পেলু ঔষধটো যদি আপোনালোকে নিয়মমতে আপোনালোকে খুৱায় তেতিয়া হয়তো নহ'ব এনেকুৱা প্ৰব্লেম। বাকীকেইটাৰ নাই হোৱা, সেই সিফালে যি দুজনী আছে খুব ধুনীয়া হৈ আছে চেহেৰা। বাকী এইজনীও চেহেৰা বেয়া নহয়, ভালেই মাকজনী। এইজনীয়ে পোৱালি আছিলে, এইজনী বৰ্তমান ইয়াক পেলু ঔষধ খুওৱা নাই এতিয়ালৈকে। আপোনালোকে এই ক্ষেত্ৰত গুৰুত্ব দিব, বিশেষকৈ পেলুৰ ক্ষেত্ৰত। আৰু এনেকৈ যদি আপোনালোকে কেঁচা ৰুমত গাহৰি পালিম বুলি ভাবে, আৰু এটা কথা মন কৰিব, সিহঁতে যিবিলাক হাগে মুতে, সিহঁতৰ মল মূত্ৰবিলাক আপোনালোকে ভালকৈ চাফা কৰাৰ ব্যৱস্থা কৰিব। ইয়াত চাফা ভালেই কৰি থৈছে, ইয়াত কোনো তেনেকুৱা হেৰি নাইকিয়া। চাফা কৰি আঁতৰত পেলোৱাৰ ব্যৱস্থাটো কৰিব। যদি ওচৰত পুখুৰী আছে, পুখুৰীত পেলাই দিব, মানে ওচৰত নেপেলাব, আঁতৰত পেলাব। মুঠতে পুখুৰী থাকিলেতো ভাল আৰু ওচৰত নলা ছিষ্টেম কৰি দিব লাগে, খুব ধুনীয়া হয় মানে। তেওঁ এইখন ফাৰ্ম খোলা প্ৰায় 2 বছৰ হোৱা নাই, আৰু 2 বছৰ হ'ব। কাৰণ সেই মাকজনীৰ পৰাহে তেওঁ ষ্টাৰ্ট কৰিছিলে। বৰ্তমান মাকজনী 3 বান দিলে, 3 বান দিয়ালৈ চাইটো 2 বছৰ হোৱা নাই। এবাৰ 2 বানটো এবছৰ মূৰত 2 বানহে দিয়ে। তেওঁ সেইজনীয়ে 3 বান দিছেহে এতিয়ালৈকে। গতিকে মই বেছি নকওঁ, ফাৰ্মখন আপোনালোকে দেখা পাইছে। এনেকৈ আপোনালোকে নতুনকৈ যিসকলে ভিডিঅ'টো চাই আছে, নতুনকৈ যদি খুলিম বুলি ভাবিছে, টকা পইচা আৰ্থিকভাৱে ধৰি লওক কম আছে, এনেকৈ ধুনীয়াকৈ প্ৰথমে আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব। পিছলৈ লাহে লাহে আপোনালোকে মডিফাই কৰিব পাৰিব, পাকা কৰিব পাৰিব, বা এনেকৈ ধুনীয়াকৈ কৰিব পাৰিব। ইয়াত আপোনালোকে টিং লগাই থোৱা দেখা পাইছে। টিঙৰ সলনি আপোনালোকে চালিও দিব পাৰে, চালি দিলেও বিশেষ বেয়া নহয়, কিয় গৰমৰ ক্ষেত্ৰত
এই চালি বুলি কওঁতে খেৰ যদি দিয়ে গৰমৰ পৰা বাচি থাকিব অন্ততঃ, কাৰণ গাহৰিটো গৰমটো বেছিকৈ হয়। সেইখিনিয়ে আৰু